নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ইডুহাব নামৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰতি সপ্তাহৰ দৰে আজিও আমি সপ্তাহটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ। আহকচোন সময় নষ্ট নকৰি আজি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজি প্ৰথম প্ৰশ্নটো, লা লিগা ইজ হুইচ কাণ্ট্ৰিজ ফুটবল লীগ? লা লিগা কোনখন দেশৰ ফুটবল লীগ? ইয়াৰ উত্তৰটো হৈছে স্পেইন। লা লিগা স্পেইনৰ এখন বিখ্যাত ফুটবল লীগ। দ্বিতীয় প্ৰশ্নটো, ৰেলৱে ব'ৰ্ড চেয়াৰমেন VK Yadav has said that all capitals of northeastern state will be connected to the rail network by which year? ৰেলৱে ব'ৰ্ডৰ চেয়াৰমেন VK Yadave কোৱা মতে কিমান চনলৈ উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যৰ ৰাজধানীকেইখন ৰেলপথেৰে সংযোগ কৰা হ'ব? ইয়াৰ উত্তৰটো হৈছে 2023 চন। 3 নম্বৰ প্ৰশ্নটো, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য লিষ্ট অফ মষ্ট সুইটেবল লোকেশ্যন ফৰ গ্ল'বেল মেনুফেকচাৰিং? গ্ল'বেল মেনুফেকচাৰিঙৰ বাবে সকলোতকৈ উপযুক্ত দেশসমূহৰ তালিকাত ভাৰতৰ স্থান কিমান? ইয়াৰ উত্তৰটো হৈছে তৃতীয়। ইয়াৰ পিছৰ প্ৰশ্নটো, হু ৱাজ দ্য গভৰ্ণৰ অফ মধ্যপ্ৰদেশ হু হেজ ৰিচেণ্টলি পাছড এৱে? অলপতে মৃত্যু হোৱা মধ্যপ্ৰদেশৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে লালজী টেণ্ডন। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ ছিকিম? ছিকিমৰ বৰ্তমান ৰাজ্যপাল কোন? ইয়াৰ উত্তৰটো হৈছে ছিকিমৰ বৰ্তমান ৰাজ্যপাল গংগা প্ৰসাদ। ইয়াৰ পিছৰ প্ৰশ্নটো, হুইচ কাণ্ট্ৰি হেজ ছাকচেছফুলি লঞ্চ ইটছ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেণ্ট মিছাইল Tianwen-1 টু মাৰ্চ? কি দেশে ইয়াৰ স্বাধীন মিছাইল Tianwen-1 মংগল গ্ৰহলৈ সফলভাৱে নিক্ষেপ কৰিছে? ইয়াৰ উত্তৰটো হৈছে চাইনা। 7 নম্বৰ স্থানৰ প্ৰশ্নটো, ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ মোদী হেজ লেড দ্য ফাউণ্ডেশ্যন ষ্টোন ফৰ দ্য ৱাটাৰ ছাপ্লাই প্ৰজেক্ট ইন হুইচ ষ্টেট? প্ৰধানমন্ত্ৰী মোদীয়ে অলপতে কোন ৰাজ্যত পানী যোগান আঁচনি উদ্বোধন কৰিলে? ইয়াৰ উত্তৰটো হৈছে মণিপুৰ। নেক্সট কুৱেশ্যন, হু অন ৱাটাৰ হিৰোজ এৱাৰ্ড ফ্ৰম জল শক্তি মিছন? কোনে জল শক্তি মিছনৰ অধীনত ৱাটাৰ হিৰোজ এৱাৰ্ড পাইছে? ইয়াৰ উত্তৰটো হৈছে ছাউথ চেণ্ট্ৰেল ৰেলৱে। 9 নম্বৰ স্থানৰ প্ৰশ্নটো, PM স্বনিধি এপ হেজ বিন লঞ্চ টু বেনিফিট হোম? কাৰ সুবিধাৰ্থে PM স্বনিধি এপ মুকলি কৰিছে? ইয়াৰ উত্তৰটো হৈছে ষ্ট্ৰীট ভেণ্ডৰ। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ অনলি গল্ডেন টাইগাৰ হেজ স্পটেড ৰিচেণ্টলি ইন হুইচ ষ্টেট? ভাৰতৰ একমাত্ৰ সোণালী বাঘ অলপতে ক'ত প্ৰত্যক্ষ কৰিছে? ইয়াৰ উত্তৰটো হৈছে অসমত। 11 নম্বৰ স্থানৰ প্ৰশ্নটো, ৰিচেণ্টলি ইউনিয়ন মিনিষ্টাৰ হৰচিমৰাট কৌৰ বাদল ভাৰ্চুৱেলি ইনাগুৰেটছ জোৰাম মেগা ফুড পাৰ্ক? ইউনিয়ন মিনিষ্টাৰ হৰচিমৰাট কৌৰ বাদলে অলপতে জোৰাম ফুড পাৰ্ক ক'ত মুকলি কৰিছে? ইয়াৰ উত্তৰটো হৈছে মিজোৰামত। নেক্সট কুৱেশ্যন, মিনাম ৱাইল্ড লাইফ চেঞ্চুৰী ইজ অন হুইচ ষ্টেট? মিনাম বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মিনাম বন্যপ্ৰাণী অভয়াৰণ্য ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, বেলন ডিঅ'ৰ এৱাৰ্ড ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? বেলন ডিঅ'ৰ বঁটা কি খেলৰ সৈতে জড়িত? ইয়াৰ উত্তৰটো হৈছে ফুটবল। 14 নম্বৰ স্থানৰ প্ৰশ্নটো, হুইচ ষ্টেট হেজ এনাউন্সড 2 year জেইল টাৰ্ম এণ্ড ₹1 লাখ ফাইন ফৰ নট ৱেৰিং মাস্ক ভায়লেটিং ক'ভিড প্ৰট'কল? কোনখন ৰাজ্যই ক'ভিড-19ৰ প্ৰট'কল ভংগ কৰাৰ বাবে অৰ্থাৎ মাস্ক নিপিন্ধাৰ বাবে 2 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনাৰ কথা ঘোষণা কৰিছে? ইয়াৰ উত্তৰটো হৈছে ঝাৰখণ্ড। 15 নম্বৰ স্থানৰ প্ৰশ্নটো, হু অন দ্য গুলবেনকিয়ান এৱাৰ্ড? কোনে গুলবেনকিয়ান এৱাৰ্ড লাভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে গ্ৰেটা থানবাৰ্গ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ আপোনালোকে কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ যদি উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ শিক্ষামূলক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজোৱাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।